আমাৰ প্ৰায় ৩,০০০তকৈ অধিক এনডিএফবিৰ প্ৰাক্তন কৰ্মী আছে। ফেৰেংগা গ্ৰুপৰ আছে, আমাৰ ৰঞ্জনদেমাৰী গ্ৰুপৰ আছে আৰু আমাৰ এনডিএফবি প্ৰগ্ৰেছিভ গ্ৰুপৰ আছে। বেছিভাগ কিন্তু ৰিহেবিলিটেশ্যন স্কিম পাই গ'ল। এতিয়া প্ৰগ্ৰেছৰ পৰা মাত্ৰ ২১৯ গৰাকী এতিয়াও বাকী আছে। ফেৰেংগা গ্ৰুপৰ পৰা প্ৰায় ২৫০মান বাকী আছে আৰু ৰঞ্জনদেমাৰী গ্ৰুপৰ ১০০জনমান বাকী আছে। এইখিনি বাকী আছে, সেইখিনি কাম চলি আছে, কাৰণ বহু সময়ত আমাৰ ডাটা দিওঁতে ভুল হৈছিল, সেইখিনি কাৰেকশ্যন কৰোঁতে টাইম লাগিছে আৰু গোটেইখিনিকে দিয়া হ'ব। আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ। এজনো বাকী ৰৈ নাযাব। যিসকল একচুৱেল এনডিএফবিৰ ট্ৰেইন কেডাৰ, তেওঁলোকৰ কোনো এজনো বাদ নপৰিব আৰু সেইখিনি লিষ্টত অন্তৰ্ভুক্ত হৈ আছে আৰু আমি আশা কৰোঁ সেইখিনি হৈ যাব। এইখিনি দিওঁতে কিছু সময় লাগে, কাৰণ এটা চৰকাৰৰ কাৰণে এটা সমস্যা সমাধান কৰোঁতে বহু সময় লাগে। আপোনালোকে জানে, আছুৰ যিটো অসম চুক্তি আছিলে 1985ত চুক্তি স্বাক্ষৰ কৰা, কিন্তু তাৰে মেইন যিখিনি দফা আছিল সেইকেইটা এতিয়াও কিবা কৰা ইমপ্লিমেণ্ট হোৱা নাই। আমাৰতো মাত্ৰ ৩ বছৰ হৈছে আৰু ৩ বছৰত আমি প্ৰায় 90% বিশেষকৈ আমাৰ ৰিহেবিলিটেশ্যন ক্ষেত্ৰত এনডিএফবি ৰিহেবিলিটেশ্যন ক্ষেত্ৰত আমি 90% ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ। হয়তো 10% বাকী আছে, সেইখিনি আমি কৰিম। আৰু চৰকাৰ, বিশেষকৈ কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰে এইখিনি সমাধা কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে আৰু আমি বিভিন্ন পৰ্যায়ত আলোচনা কৰিছোঁ আৰু সেইখিনি হ'লে নিশ্চয় গোটেইখিনি তেওঁলোকে যিখিনি ৰিহেবিলিটেশ্যন পাব লাগিছে সেইখিনি পাই যাব। যিহেতু এইটো লিগেল প্ৰচেছ হয়, সেইটো আমি এতিয়াই উলিয়াই দিওঁ বুলি ক'ব নোৱাৰি আৰু সেই লিগেল প্ৰচেছত আইনী প্ৰক্ৰিয়াই তেওঁলোকে উলিয়াৰ কাৰণে চেষ্টা কৰিছে আৰু সেইখিনিৰ কাৰণে যিখিনি খৰচ পাতি আছে আমি বিত্তীয় চৰকাৰৰ পৰা বহন কৰি আছোঁ। থেংক ইউ ছাৰ। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय एसआइ निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे एसआइ निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।